মৰ্নিং ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল, আমাৰ সকলোৰে ভাল ঘৰত। আৰু আজি সোনকালৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ, নহ'লে সদায় কৰিম বুলি কৈ থাকিয়ে যায়। আৰু সোনকালে উঠিলোঁ, কাম বন কৰিও আজৰি হৈ গ'লোঁ। আজি গা পা ধুলোঁ আৰু দাদাহঁতে বাহিৰত ৱেল্ডিঙৰ কাম কৰি আছে, সেইকাৰণে অকণমান বাহিৰৰ চাউণ্ডটো আজি আহিব পাৰে। আৰু এতিয়া তাহাঁতৰ কাৰণে চাহ কৰি লওঁ, আকৌ লগ পাই আছোঁ মই আপোনালোকক। চাহ বনাই হৈ গ'ল, দিমগৈ এতিয়া। কালি কেক বনাইছিলোঁ, আপোনালোকক দেখুওৱা নাই আৰু। মামা পোৱালিটো এইটো ৰাতিপুৱাই আহে আৰু পাপাই এইফালে বাঁহৰ কাম কৰি আছে। আহ পাপা, এতিয়া আৰু ভিতৰত মা কালি চিৰিয়েলখন থাকি যায় যে, চিৰিয়েল চাই আছে। এইফালে পোৱালিটোক লৈ আহোঁ, এই ৰ'দত বৰ ফুলি আছে। মা ব'লা, পেন আছে, মই তোমাক পিন্ধাই দিম নহয়, সেইটো মই ধুই দিম। ব'লা, থৈ দিয়া আহা। এইটো ইয়াত খুলিব নালাগে নহয়, মই খুলি দিম। আহা। পোৱালিটোক গা ধুৱাই নিলোঁ, এতিয়া ইয়াক কাপোৰ কানি পিন্ধাই মই মাৰ লগত অকণমান ভাতত লাগোগৈ। আজি বেছি গৰম কাৰণে একেবাৰে সহজকৈ খাম, আৰু সেইকাৰণে মই বনামগৈ আজি কণীৰ পিটিকা, দেখাম বাৰু আপোনালোককো। এইফালে মই 2টা বিলাহী পুৰি লৈছোঁ আৰু আন এটা চৌকাত মই পাতিছোঁ, 2টা কণী বইল কৰি লৈছোঁ। কণীকেইটা বইল হৈ গ'ল আৰু এইফালে বিলাহীকেইটাও হৈ গ'ল। এতিয়া মই এখন হেতাৰে এইখিনি ভাঙি দিছোঁ। এই গোটেইখিনি ভালদৰে ভাঙি ল'ব। এইখিনি মই ভালদৰে ভাঙি ল'লোঁ। এতিয়া মই ইয়াত পিঁয়াজ দি দিম। মই এটা মিডিয়াম সাইজৰ পিঁয়াজ দীঘলকৈ কুটি লৈছিলোঁ, মই সেইখিনি ইয়াত দি দিছোঁ। আৰু 2টা কেঁচা জলকীয়াও মই কাটি থৈছিলোঁ, এইকেইটাও ইয়াত দি দিছোঁ। আৰু এতিয়া মই নিজৰ সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ ইয়াত। আপোনালোকে আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি নিমখটো দিব। আৰু এতিয়া ইয়াত মই মিঠাতেল দিছোঁ। মিঠাতেলটো অকণমান সৰহকৈ দিলে ভাল লাগে খাই, অকণমান সৰহকৈ দিব সেইকাৰণে। আৰু এইখিনি এইদৰে ভালদৰে মিক্স কৰি আছোঁ। মোৰ এইখিনিও বনাই হৈ গৈছে, এতিয়া আমি ভাতৰ লগত এইখিনি পৰিৱেশন কৰিম। এইখিনি আমাৰ ৰেডি হৈ গ'ল, ভাত খাই লওঁ এতিয়া, আকৌ লগ পাই আছোঁ আপোনালোকক। ভাত পানী খাই আজৰি হ'লোঁ আৰু কাঁহী বাতিকেইটাও ধুই আহিলোঁ। এতিয়া অকণমান ৰেষ্ট কৰিম, তাৰপিছত যাম বৰমাহঁতৰ ঘৰলৈ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে ছাবস্ক্ৰাইব কৰিব।